আপোনালোকৰ ওচৰত এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। উষাৰ কোলাত গৈ উচুপি বিনাই পোহৰতে মাৰ যায়, জানো জানো তাৰ গানো বিফলে নাযায়। ৰূপান্তৰৰ মই যুগান্তৰৰ মই ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য। বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুশোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ সি যুগমীয়া সত্য, সেয়েহে গুপ্ত অনিত্য সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগীময় যুগে যুগে পিন্ধো মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ। সেই কাল বাজনাৰ প্ৰধান ময়েই ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগঞ্জ দ্ৰুত বিলম্বিত লয়ে মৰণ উচাতন মন্ত্ৰ ফুকাৰি ময়েই বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়েই দ্ৰুতগামী কালৰথ চক্ৰ। পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছাময় শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। ভূতহন ৰূপে মই পুৰণি খণ্ডব্দহী নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কোমলীয়া শিলতো কঠোৰ মোৰে তপ্ত হৃদযন্ত্ৰ। ৰূপান্তৰে হে মাথো জগত ধুনীয়া কৰে এই মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হয় সকলোতে মত্ত। কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালে মোহমায়া বুহ হুহংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয় গিৰি ফুটি জ্বলন্ত জ্বালাময় উল্কা বৃষ্টি ৰূপে পৰো জগতত। ৰজাৰ কাৰেং উৰে ভিক সৰু ঘৰ পুৰে লেলিহান জুই জ্বলে মোৰে অগ্নি নৃত্যত। অবোধ নিযুত প্ৰাণী দহি যায় খহি যায় গছকত মোৰে দল ডুব খচকত। অখণ্ড যাত্ৰাৰ সোঁত শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰ কল্যাণ। মোৰ তাপ উমেৰে জীৱনৰ হাঁহিটি ফুলাওঁ পোহৰেৰে বাট দেখুৱাওঁ। নৱসৃষ্টিৰ বাবে পুৰণি গীতেই পৰি যাওঁ অতীতক আঁতৰাই ভৱিষ্যত গঢ়ো মই মহাশক্তিমান। অনাদি অনন্ত ব্যাপী মই মাত্ৰ আছোঁ চিৰ বৰ্তমান। এইবাৰ মই আন এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটো লিখক হৈছে আমাৰ এই বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চৰ তত্ত্বাৱধায়ক ডক্টৰ মৃন্ময় কুমাৰ নাথৰ। আজি আচলতে তেখেতৰ এই কবিতাটো পাঠ কৰিব পালে মোৰ নিজৰে খুব ভাল লাগিব, এইটো কাৰণেই যে তেখেতে আজি এই অনুষ্ঠানটো ইমান কষ্ট কৰি ইয়ালৈ লৈ আনিছে আৰু আমাক সকলোকে যে এই মঞ্চত যি নহওক আমাৰ সকলোৰে কিবা এটা প্ৰতিভা ইয়াত আমি প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুযোগ পাইছোঁ। সেইকাৰণে মই ভাবিছোঁ তেখেতক এই কবিতাটোৰ দ্বাৰাই তেখেতক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কবিতাৰ শিৰোনাম তুমি যদি সময় পোৱা। কবি ডক্টৰ মৃন্ময় কুমাৰ নাথ। তুমি যদি সময় পোৱা মোৰ মৃত্যুৰ দিনা এবাৰ আহি যাবা। চাই যাবাহি তুমি কৈ থকা সেই চঞ্চল ল'ৰাটো কিমান নীৰৱে শুই আছোঁ। সেইদিনা বহুতেই মোক বেৰি বেৰি চাবহি। পিছে তুমি ভয় খাব নালাগে, কাৰোবাৰ বুকুৰ আঁচল খহি পৰিলেও মোৰ চঞ্চল চকুৱে সেইদিনা একোৱেই নেদেখিব। তুমি আহিছানে নাই
মই যে তাকো গমেই নাপাম। তুমি আহিলেও তোমাক মই নেদেখিম। তুমি আহিলে কি সাজ পিন্ধি আহিবা? মই দিয়া ৰঙা সাজযোৰ নে সেউজীয়া সাজযোৰ? মোৰতো দেহটো বগা কাপোৰেৰেই ঢকা থাকিব। মোৰ মুখখন এবাৰ চাবলৈ মন যাবনে তোমাৰ? মুঠ খাই থকা চকুৰে নিষ্প্ৰাণ সেই হেতা পৰা মুখখন। তোমাক কম বুলি ভাবি থকা বহু কথাই ৰৈ গ'ল বুকুৰ মাজত। তোমাৰ শুনিবলৈ সময়েই নহ'ল। এতিয়াতো সেই কথা অতীত হৈ গ'ল। সোঁৱৰণি হৈ গ'ল মই, সোঁৱৰণি হৈ গ'ল সেই সোণালী দিন, সেই সম্পৰ্ক। হেৰাই গ'ল মোৰ চিনাকি ঠিকনা। মই নাজানো মৃত্যুৰ দিনা তুমি ক'ত থাকিবা, কাৰ সতে থাকিবা। তোমাৰ মৃত্যুৰ খবৰটো পাবা নে নাপাবা, মোৰ মৃত্যুৰ খবৰটো পাবা নে নাপাবা তাকো নাজানো। তথাপিও কৈছোঁ, যদি মোৰ মৃত্যুৰ খবৰটো ঠিকেই পোৱা আৰু যদি থাকে তোমাৰ সময়, পাৰিলে এবাৰ আহি যাবা শেষবাৰৰ বাবে চাবলৈ মোৰ নিথৰ দেহটো। ফুল চন্দন ধূপ একোৱেই নালাগে বাৰু, মাথো তোমাৰ উপস্থিতিয়ে ধন্য কৰিব মোৰ শেষ যাত্ৰা। ধন্যবাদ। আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আবৃত্তিকাৰ প্ৰবক্তা মণিৰূপা মিশ্ৰলৈ। আমি অনুষ্ঠানৰ শেষৰটি অনুষ্ঠানলৈ আহি উপস্থিত হৈছোঁহি। চিয়া গীত পৰিৱেশন কৰিবলৈ মই শিল্পীসকলক আমন্ত্ৰণ জনাইছোঁ। বাৰেৰহণীয়া সাংস্কৃতিক মঞ্চৰ শিল্পীসকলে পৰিৱেশন কৰিব চিয়া গীত। গীতটিত অংশগ্ৰহণ কৰিছে অনিমা চহৰীয়া, অঞ্জলি ডেকা, ৰঞ্জিতা শৰ্মা, জিন্তি, সোণেশ্বৰী দাস।